সকলোকে নমস্কাৰ। এতিয়া দিছে বৰষুণ, বহুত বৰষুণ দিছে আজি। আৰু গুড মৰ্ণিং সকলোকে। আৰু ইয়াত বৰষুণ দি আছে, ৰাতিপুৱাই বৰষুণ দিছে। আৰু হাই হেল্ল' নমস্কাৰ সকলোকে। আৰু আজিৰ দিনত ভিডিঅ'টো তেনেকুৱাকৈ আৰম্ভ কৰিবলৈ নহ'ল। দিনটো এইটো সিটো কামৰ কাৰণে বিজি হৈ থাকিব লগা হ'ল। আৰু ইমান গৰম দিছে, মোৰ গাৰ অৱস্থা দেখিছেনে? একদম তাৰমানে গা জ্বলি গৈছে, এনেকুৱা অৱস্থা হৈছে। কাৰণ মোৰ স্কিনৰ বৰ্তমান বহুতখিনি প্ৰব্লেম হৈ গৈছে। আৰু বহুতখিনি মানে নিজৰ যত্ন লোৱা বাদ দিছোঁ, যিহেতু সেইটো কাৰণে এনেকুৱা হৈছে। ল'ৰা ছোৱালীৰ লগত কমকৈ টাইম পোৱা হৈছোঁ, বহুতখিনি বিজি থাকিব লগা হৈছে সেইটো কাৰণে। আৰু আজি ভাবিছোঁ এটা ইডলি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু অকণমান শ্লাইড বেলেগকৈ বনাব ট্ৰাই কৰিম আজি। মানে যেনেকৈ, আৰু ফাৰ্ষ্ট টাইম মই ইডলি বনাম দেই আজি। ইডলি পিঠা মই আজিলৈকে বনোৱা নাই। কিছুমানে কয় ইডলি কেক বুলিও কয়, কিন্তু ফাৰ্ষ্ট টাইম এতিয়া বনাম মই ইডলি। আপোনালোকে শ্বেয়াৰ কৰিব আৰু এবাৰ খাবচোন। এনেকৈ এৰাই মিক্সিৰ বাতিত এনেকৈ থৈয়ে দিছোঁ। আৰু এইখিনি চাউলখিনি ধুই ভালদৰে তিয়াই থৈ দিছিলোঁ বহুত 2-3 ঘণ্টামানৰ পিছত এনেকৈ ৰাখিছোঁ মই, কাৰণ বহুতখিনি সিজিব দিছোঁ, কাৰণ তেতিয়াহে মিহি হয়। আৰু ইডলি পিঠাটো অকণমান মিহি হ'লে খাই ভাল লাগে। আৰু এইখিনি ফাৰ্ষ্ট টাইম মই মিক্সিত খুন্দি লওঁ, তাৰপিছত কেনেকৈ কি কৰোঁ আপোনালোকে চাই দিম। নাৰিকলখিনি ইয়াতে অকণমান পিঠাগুড়ি দি এতিয়া মই নাৰিকলখিনি খুন্দি ল'লোঁ। আৰু এতিয়া নাৰিকলখিনি ওলাই ল'ম এইটো চৰিয়াত। নাৰিকলখিনি ইয়াতে ওলাই থ'লোঁ। বাকী এই পিঠাগুড়িখিনি খুন্দিম ইয়াতে অকণমান মিক্স কৰি দিম। আৰু যিহেতু নাৰিকলখিনি যে চালিব নোৱাৰিম, আৰু বাকী বিশেষখিনি চালি মতো ধুনীয়াকৈ ইয়াতে অকণমান এতিয়া পানী দি দিছোঁ। এতিয়া পানী দি খুন্দি ল'ম মই। আৰু এতিয়া মই এইখিনি পেষ্টখিনি বনাই লৈ দেখিছোঁ। ইয়াতে নাৰিকল দিয়া হৈছে, এতিয়া বৰ্তমান চেনি এনেকৈ পেষ্টটো বনাই ল'ব। এতিয়া ইয়াতে দিছোঁ মই এখন চামুচেৰে 3 চামুচমান চেনি দিলোঁ, বেছি নিদিওঁ, কাৰণ বেছি চেনি দিলে বহুত মিঠা হ'লে খাই ভাল নালাগে। আৰু ইয়াতে অকণমান নিমখ দি দিম। এইখিনি নিমখ দি দিছোঁ, কাৰণ নিমখ অকণমান দিলে মিঠা আৰু নিমখৰ ভাগটো আহিলে খাই ভাল লাগে। আৰু এইখিনি ভালদৰে এতিয়া পেষ্ট কৰি ল'ম। এতিয়া মই এইখিনি ভালদৰে সানি লৈ আছোঁ এতিয়া। আৰু ভালদৰে মিক্স কৰি ল'লে মানে গোটেইখিনি পেষ্টটো অকণমান পনীয়া বনাব লাগিব। যাতে বেছি মানে তেনেকুৱা পেষ্টটো নাখাতে, যিহেতু অকণমান পনীয়া হ'লে ইডলি পিঠাটো ভাল হয়। আৰু ময়ো ভালদৰে বনাই পোৱা নাই, নিজকে অকণমান ভাবিছোঁ আজি বনাওঁ বুলি। আৰু কেনেকুৱা হয় ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আজিলৈকে যোনে বনোৱা নাই এনেকৈ এবাৰ বনাই চাব। এইটো ইজি প্ৰচেছ হয়, কাৰণ যিহেতু মই বনোৱা নাই আৰু মই ট্ৰাই কৰিছোঁ আজি। আৰু এইখিনি পেষ্টখিনি মই এনেকৈ বনাই লৈ দেখিছেনে, কেনেকুৱা মই পনীয়া কৰিছোঁ। ইমান পনীয়াও নালাগে, ইমান ডাঠো নালাগে। ইয়াতে আৰু অকণমান এতিয়া বাটাৰ মিক্স দিম। আৰু ইয়াত দেখিছেনে বাটাৰ লৈছোঁ। আৰু এইখিনি অকণমান বাটাৰ দিছোঁ, 1 চামুচো নহয়, 1/2 চামুচো নহয়, এনেকৈ বাটাৰখিনি দিলে মানে খাই ভাল লাগে। 1 চামুচ এনেকৈ বাটাৰ দি দিছোঁ। আৰু এইখন চামুচেৰে আৰু অকণমান 1 চামুচ ঘি দিম। এই ঘৰত বনোৱা ঘি হয়, এতিয়াতো ঘৰত বনোৱা ঘি হোৱাৰ কাৰণে মানে এনেকৈ ৰাখি দিয়া গৈছে। আৰু ঘিটো পট মাৰিছে, এতিয়া অকণমান গৰম পানীত দিব লাগিব। আৰু ঘিখিনি যিহেতু অকণমান গৰম পানীত দিব লাগিব, এতিয়া দিছোঁ অকণমান বেকিং চ'ডাই। আৰু অকণমানে দিম দেই, বেছি নিদিওঁ। 1/2 চামুচ দিছোঁ মই, যিহেতু তাতে বেছি নাই। 1/2 চামুচ দিছোঁ বেকিং চ'ডাই। আৰু এইখিনি ভালদৰে লৰাই ভালকৈ মিক্স কৰি ল'ব লাগিব। একেলগে ঘিউটো দি ল'ব, তেতিয়া মানে একেলগে লৰাই দিম। আমি দেখিছোঁ ঘি ল'লোঁ 1 চামুচ। ঘিখিনি ঘৰত বনোৱাৰ কাৰণে অকণমান মানে কেৰাহীটোত অকণমান দাগ আছিলে, সেইটো কাৰণে অকণমান দাগ হৈ গ'ল। আৰু এইখিনি চবখিনি ভালদৰে মিক্স কৰি দিম এতিয়া। আৰু দেখিছেনে ইমান ধুনীয়া হৈছে বেটাৰখিনি। আৰু অকণমান শ্লাইড পানী দি দিম। পানীখিনি মানে নিয়মত হ'লে আৰু পিঠাটো খাই ভাল লাগে। এইখিনি ভালদৰে এনেকৈ লাৰি 5 মিনিট ধুনীয়াকৈ থৈ দিব লাগিব বেটাৰখিনি।
যিহেতু বাটাৰখিনি ফ্ৰিজত আছিল গদ বান্ধি আছিল সেইটো কাৰণে এইখিনি গলাব অকণমান দিগদাৰ হৈ গৈছে তথাপিতো গলি যাব আৰু লাহে লাহে টেনশ্যন নাই ধুনীয়া হৈছে এইখিনি এখন ঢাকন লগাই 5 মিনিট ৰাখি দিম এতিয়া আৰু সেই 5 মিনিট ৰখা টাইমখিনি মই এইখিনি ভালদৰে তেল সানি লওঁ আৰু গেছটো পানীখিনি গৰম হ'বলৈ দি লওঁ আৰু এইডাল ব্ৰাছৰ সহায়ত মই তেলখিনি তাতে লৈ ল'ম তেল নিদিলে মানে লাগি ধৰিব অকণমান ভয় লাগে সেইটো কাৰণে মোৰ ওচৰত বেলেগ ব্ৰাছ নাই সেইটো কাৰণে এনে এইডালেৰে দিলে একো নাই ধুলে গুচি যাব আৰু গোটেইখিনি এনে ভালদৰে সানি ল'ম দেখিছেনে এনেদৰে বহাই দিলোঁ আৰু ইয়াতে মোটামুটি 7 মিনিট লাগিব বেছি দেৰিও নালাগে 7 মিনিট ইয়াতে এখন ঢাকনি লগাই দিম আৰু দেখিছেনে ঢাকনিখন লগাই দিছোঁ আৰু তেনে কিমান টাইম লাগে চাই লওঁ 7 মিনিটমান পিছত ইডলি ৰেডি হৈ গ'ল আৰু অকণমান প্ৰচেছটো আজি মোৰ অকণমান খেলি মেলি হ'ল আপোনালোকে ক্ষমা কৰিব এইখিনি আৰু মানে কি মই ফাৰ্ষ্ট টাইম বনাইছোঁ যে আপোনালোকক কৈছোঁ আৰম্ভণিতে আৰু তেনেকৈ গম নাপাওঁ সেইটো কাৰণে এতিয়া নামাই লওঁ এইখনেৰে ইমান ধুনীয়া হৈছে দেখিবৰ কাৰণে ইমান মৰমতে ওলাই আহিছে আৰু এয়া ইডলি দেখিছেনে একেলগে 12খন হৈ গ'ল ইডলি পিঠা আৰু ইমান ধুনীয়া মৰম লাগিছে দেখিছে এনেকৈ গোটেইখন বনাই লওঁ ফাৰ্ষ্ট টাইম দেখিছে ইমান ধুনীয়া হৈছে আৰু কোনে বনাই খাব এবাৰ কোনেজনে বনালে এতিয়ালৈকে বহুত ইজি হয় বনাবলৈ মই ফাৰ্ষ্ট টাইম বনাইছোঁ বহুত ইজি পাইছোঁ আপোনালোকে এবাৰ বনাব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগে খাই আৰু ইডলিটো বনালোঁ খালোঁ বহুত টেষ্টি লাগিছিল দেই খাই আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব আৰু ইয়াত গুড়াতকৈও মই ভাল পাওঁ চুজিটো খাই পাইছোঁ কিন্তু বনাই পোৱা নাই কিন্তু বনাম কেতিয়াবা আৰু এই আপোনালোকৰ দুজনী ছোৱালী বা দুটা ল'ৰা ছোৱালী যাৰ আছে এনেকৈ কাজিয়া লাগেনে বাপৰে আমাৰ যে কাজিয়াৰ উৎপাত তাৰমানে একদম গধূলিৰ পৰা ৰাতিপুৱাৰ পৰা কাজিয়া কেইখন যে যায় হিচাপ নাথাকে এটা বস্তুকে মানে দুটাকে লাগে যদি কাপ পেঞ্চিল একডাল সৰু আছে কাৰোবাৰ বা ডাঙৰ হৈছে কাৰোবাৰ তেনেকৈ মানে দুটাকে লাগে মানে এনেকুৱা দুজনী মানে এনেকৈ কাজিয়া লাগি থাকে এইখন বেগ জ্যামিতি বক্সতে সেইদিনা যিহেতু পুতুই পাইছিল পুৰস্কাৰ তাই এতিয়া স্কুলত নিয়া কৰিছে কিন্তু এনেকৈ কাজিয়া লাগে এটা বস্তুকে দুটাকে লাগে এনেকুৱা মানে হাজবেণ্ডক দেখুৱাই পৰা নাই কাৰণ হাজবেণ্ডে এইটো কামত দৌৰি থাকিব লগাইছে যিহেতু বেছি ছুটি নাই লোৱা 5 দিনমান লৈছে চাগে 2 দিন গ'লে আৰু 3 দিন আছে আৰু যাবগৈয়ে বেছি দিন নাথাকে আৰু
আৰু সেইটো কাৰণে মানে ইটো কামত দৌৰিও থাকিব লগা হৈছে আৰু হাজবেণ্ডৰ মোবাইলটো ডিছপ্লেখন গৈছে আৰু য'তে কাম কৰিছিল তাতে মানে ভাল কৰোঁতে 9-10 হাজাৰ টকা খুজিছিল যিহেতু OnePlus হয় তেখেতৰ ফোনটো সেইটো কাৰণে মানে তেখেতৰ মানে সেইটো কৰি মানে ডিছপ্লেখন মানে দাম বহুত কৈছিল তাতে ইয়াতে যিহেতু আমাৰ ফাঁচী বজাৰ বা ফেঞ্চি বজাৰ লাখ টকীয়া মোবাইল ভাল চবখিনি ভাল কৰিব পৰা আছে তাতে হ'লচেলৰ দামত ভাল হয় সেইটো কাৰণে তাতে গৈছে এতিয়া আৰু ৰাতিপুৱাই গৈছে 12:30 মান ৰাতিপুৱা মানে দুপৰীয়া গৈছে 12টা মানত ভাত পানী নাই খোৱা এতিয়ালৈকে আহিয়ে পোৱা নাই আৰু এতিয়া ফোন কৰিলোঁ আহিব বোলে আৰু যদি পাৰোঁ ৰাতিলৈকে এবাৰ দেখাম আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নকৰাকৈ নাযাব আৰু কালি আছে পুতুৰ এক্সাম আৰু এতিয়া অকণমান পঢ়াওঁ আৰু আজি এতিয়া আছে পিছফালে দেখিছে একদম কি কৰিব কাম কৰি আছে যিহেতু আৰু আজি যোৱা কথা আছিল আমি নামটো কি ক'লি যা কি নামটো কৈ দিয়া নামটো কৈ দিয়া দাঁত দেখিছেনে তাইৰ অকণমান হাৰ্টৰ অকণমান প্ৰব্লেম আছে আৰু এই দাঁতবিলাক নিজে নিজে ভাঙি গৈছে গুড়া হৈ গৈছে কয় মানে ওপৰত দাঁতকেইটা এনেকুৱা হৈছে দেখিছেনে আৰু অকণমান এই তাই 3 বছৰত সোমাইছে এতিয়াহে মা দেউতা দুটা ওলাব বিচাৰিছে ওলাইছে আৰু আপোনালোকে যেন আশীৰ্বাদ কৰে তাইৰ মাতটো জলদি জলদি ওলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে জলদি জলদি ভাল হৈ যায় আমাৰ কলেজত তোমাৰ নাম কি বিন্দিশা ডেকা আকৌ বিদিশা ডেকা পাপাৰ নাম কি জুন তোমাৰ নাম কি বমাইছি না আমি বমাইছি না হাজবেণ্ডে আনিলে ম'ম' খায়ে আছোঁ খাই থাকোঁতে মনত পৰিলে বোলো ভিডিঅ' অকণমান ৰাখি দিওঁ এয়া ম'ম' খাই আছোঁ ম'ম'কেইটা বহুত টেষ্টি হয় ৰাতি আনিলে মাংস অকণমান চিকেন হয় আৰু এয়া মছলা বটি লৈছোঁ এইপিনে ভাত বনাইছোঁ একদম অৱস্থা নোহোৱা গৈছে একদম হাজবেণ্ডে চিকেন আনিল বনালোঁ আৰু আজি ভিডিঅ'টো এনেকৈ শেষ কৰিছোঁ বিশেষ একো দেখাবলৈ নহ'লেও যিখিনি কৰিছোঁ দিনত সৰু সুৰাকৈ তাকে অকণমান দেখাইছোঁ আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ কমেণ্ট এটা কৰি দিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব আৰু একদম গলৰ মাতটো অকণমান বহি বহি গৈ আছে কি হৈ আছে নাজানো আৰু কালি এটা ভিডিঅ'টো কালি আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আপোনালোকক আৰু চেনেলটো প্লিজ আগুৱাই যোৱাত অকণমান হেল্প কৰক আৰু আপোনালোকৰ আশীৰ্বাদ নোহোৱাকৈ একদম আগুৱাই যাব নোৱাৰিম আৰু আপোনালোকৰ বাবেই ভিডিঅ' বনাই আছোঁ